নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক সকলোকে মোৰ ইউটিউব চেনেলৰ এটা ভিডিঅ'লৈ এয়া আমি আজি আহি আছোঁ ধেমাজিলৈ ঘৰলৈ জিও এনে ঘৰলৈ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো কি হয় কি নহয় ক'ত যাওঁ কি কৰোঁ কি নকৰোঁ পাৰিলে অকণমান হাসি সামৰি ৰাখি থ'ম বুলি ভাবিছোঁ স্মৃতি হিচাপে তো ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ প্লিজ ভিডিঅ'টো একেলগে চাব আৰু চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব তো লেটছ গো টেন এয়া হৈছে নেক্সট ডে আমি আজি যাব ওলাইছোঁ এনেই ঘৰলৈ ফুৰিবৰ কাৰণে আৰু দেহা মানুহ শুই আছিলে চাইলেণ্ট ভিডিঅ'টো আৰম্ভ কৰিছোঁ এনেকৈ ইমান বেছি ভিডিঅ' কৰা নহ'ব চাগে বহুত দিনৰ মূৰত যাম সেইটো কি হয় কি নহয় তথাপিতো যি পাৰোঁ অকণমান স্মৃতি হিচাপে ৰাখিম আৰু তো ব'লক তেনেহ'লে যাওঁ আজি ঢকুৱাখানালৈ ক'লৈ যাম আজি কৈ দিয়া ক'ত যাম আমি আজি কৈ দিয়া আমি ক'ত যাম কৈ দিয়া আমি ক'ত যাম কৈ দিয়া আজি আমি বুঢ়ী এনাই ঘৰলৈ যাম কৈ দিয়া মামা এনাই ঘৰলৈ যাম জিও এনাই ঘৰলৈ যাব হয় নাই হা ঐ এইজনী এনাই এইজনী মামা এইজনী জিও এইটো মামা ক'ত আছে লুকাই আছে এইফালে ককা চব লুকাই আছে আগফালে পাপা মমো এয়া আমি টাউনত অলপ সময় ৰখিলোঁ মিঠাই চিঠাই কিবাকিবি অলপ ল'লোঁ তাৰপিছত আৰু এতিয়া দোকানৰ অভিমুখে আহি আছোঁ দেখা মানুহ টোপনিটো ভাল নহ'ল উঠনি শুই আছিলে যিহেতুকে মই উঠাই লুঠাই সাৰ পাই গ'ল এতিয়া গাড়ীত আকৌ শুই গ'ল আৰু এয়া আমি আহি পাই গ'লোহি এতিয়া পূৰা কথা পতাত ব্যস্ত বহুত বেছি মন আছিলে জিও এপাক তাই মাকৰ এনাইকক দেখুৱাবলৈ এনাইকৰ মাকক দেখুৱাবলৈ যিহেতু আজিকালি বৰ বেছিদিন মানুহ নাথাকে যিমান পাৰোঁ চেষ্টা কৰি দেখুৱালোঁ